নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আহিছোঁ কোকৰাঝাৰ। আমাৰ কুকিৰ গা বেয়া, সেইটোৰ কাৰণে হঠাৎ মানে এনেকৈ আহি গ'লোঁ। ৰাতিৰ পৰা মানে বাবুৰ গাটো বেছিকৈ বেয়া হৈ গ'ল। তাৰপিছত এনে 2-3 দিনৰ পৰা চৰ্দি জ্বৰ অকণমান হৈ আছিলে, কিন্তু ইমান তেনেকুৱা ধৰক ডক্তৰক দেখাব লগা হোৱা নাছিলে, মেডিচিন খুৱাই আছিলোঁ। তাৰপিছত যোৱা ৰাতিৰ পৰা শুব পৰা নাই ভালদৰে। তাৰপিছত ৰাতিপুৱা তেনেকৈ সোনকালে অলপ উঠি তেনেকৈ ঔষধটো খোৱালোঁ জ্বৰটো উঠি থকাৰ কাৰণে। তাৰপিছত অলপ ভাল পালে, ভাল পোৱাৰ পিছতো মানে দুপৰীয়া ইমান জ্বৰটো বেছি হৈ গ'ল। তাৰপিছত ভাবিলোঁ কি ডক্তৰক দেখুৱাই ভাল হ'ব, তেনেকৈ গোটেই সকলোৱে মিলি আলোচনা কৰি আমি এই কুকিক লৈ আহিছোঁ হস্পিটালত। এইফালে মা আছে, তাৰপিছত দাদা আহিছে আৰু আমি এনেকৈ এতিয়া দেখাওঁ। ইয়াতে ফাৰ্মাচিষ্ট মানে এখনত ভাল ডক্তৰ, বেবী ডক্তৰ বহে, গতিকে তাতে আহিছোঁ। আৰু এই কুকি আমাৰ গাটো খুব বেয়া একদম। এতিয়া অলপ জ্বৰটো কমিছে, তথাপিও ধৰক ৰাতি কি হয় নহয় তেনেকৈতো ক'ব নোৱাৰি, সেইটো কাৰণে দেখুৱাই লোৱাটো ভাল। গতিকে আহিছোঁ আৰু বাবু অলপ মন চন বেয়া, একদম কাৰোৰ লগত নাথাকে, কাৰো কোলাত নাথাকে, অকল মোৰ লগত থাকে। আৰু ভালকৈ খাব পৰা নাই, ভাত চাত তেনেকৈ খোৱাই নাই। এনেই অলপ মেৰি বিস্কুট খালে আৰু তেনেকৈ খিচিৰি তেনেকৈ খোৱাই নাই। 2 চামুচমান খিচিৰি খুৱাই আনিছোঁ। এয়া চাওক, একদম গাটো খুব বেয়া। আকৌ হাই ক'ব পাৰিবানে তুমি? হেল্ল', মোৰ গা বেয়া হৈছে, কোৱা মোৰ গা বেয়া হৈছে। আৰু যেতিয়া মানে বেবীৰ কিবা এটা হৈ যায় তেতিয়া বহুত চিন্তা হয় আৰু বহুত বেছি কষ্টও হয়, তাৰো হয় আৰু মোৰো হয়, মানে ঘৰৰ সকলোৰে হয় আৰু একদম মন চন বেয়া থাকে। গতিকে একদম তাৰপিছত সেই আৰু ঘৰত যেনেকৈ আছে কুকি তেনেকৈ আমি লৈ আহিছোঁ। আৰু অকণমান শুলে, গাড়ীত শুলে, এতিয়া অলপ শুই আৰাম পাইছে। আৰু বাকী সেই খোৱা লোৱা কৰা নাই যে, একদম মানে অলপ দুৰ্বল হৈ আছে বাবু। এতিয়া ডক্তৰক দেখালে তুমি ভাল হৈ যাবা হা, তুমি ডক্তৰক দেখালে ভাল হৈ যাবা দে ধুনু ভাল হৈ যাব আমাৰ। আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ কুকি যেন সোনকালে ভাল হয় ন। এইটো মানে ভাইৰেল জ্বৰ টাইপ হৈ আছে, আৰু উঠে আৰু কমে তেনেকৈ, গতিকে ভাল হৈ যাব ন, ভাল হৈ যাব হা। আমি এতিয়া ডক্তৰক দেখুৱাম দে বাবা, গাটো তোমাৰ ভাল হৈ যাব ন কুকু, ভাল হৈ যাব তোমাৰ। ইমান ধুনীয়াকৈ খেলে বাবুই আমাৰ, একদম দৌৰি ফুৰে, তাৰ কিমান বেছি চিঞৰ বাখৰ মাত। কিন্তু আজি একদম বাচ্ছাটোৰ মাতবোৰ নাই, কিন্তু যেতিয়াই অকণমান ভাল পায় একদম সি পূৰা একদম নাচিব ধৰে, খেলিব ধৰে, একদম চুনুহঁতক দাদা দাদা কৈ থাকিব। কিন্তু বেয়া হৈ গ'লে আৰু একো ক'ব নোৱাৰে ন। ভাল হ'ব দিয়া দেই। এইখন ফাৰ্মাচিষ্টতে আহিছোঁ আমি, স্কাই ক্লিনিক বুলি কয়, কোকৰাঝাৰৰ স্কাই ক্লিনিক। কোকৰাঝাৰৰ মেইন টাউন হয় এইখিনি। এয়া গুড মৰ্ণিং, আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। আৰু যোৱাকালি যিহেতু বাবুক লৈ গ'লোঁ আমি কি কয় ডক্তৰৰ ওচৰত, গতিকে ডক্তৰক দেখুৱালোঁ। চিন্তাৰ বিশেষ কাৰণ নাই, এইটো মানে ভাইৰেল জ্বৰ হৈ আছে, যিহেতু বতৰবিলাক সলনি হৈ আছে, বতাহ ধুমুহা বৰষুণ, মানে ঠাণ্ডা গৰম তেনেকুৱা হৈ আছে, গতিকে ভাইৰেল জ্বৰ হৈছে। তেনেকৈ বিশেষ চিন্তাৰ কাৰণ নাই, তেনেকৈ এইটো ভালেই হ'ল। আৰু কি কয় আপোনাৰ মেডিচিন যিটো আমি খুৱাই আছিলোঁ সেই মেডিচিনটোৱে মানে হৈ গৈছে। ডক্তৰে কৈছে এইটো খোৱালেই হ'ব। বাকী কি কয় 2টা চিৰাপ দিছে, এটা জিংকৰ চিৰাপ দিছে আৰু এটা কল্ডৰ চিৰাপ দিছে, গতিকে সেই 2টা খুৱাব দিছে। বাকী বিশেষ চিন্তা নাই, আজি ভাল পাইছে জ্বৰটো, কিন্তু ৰাতি অলপ উঠিছিলে। কিন্তু এতিয়া অকণমান মানে কি ডিচেণ্ট্ৰি টাইপৰ অকণমান হৈ আছে, মানে গৰমবিলাক ওলাই গৈ আছে তাৰ, আৰু কফবিলাক ওলাই গৈ আছে তেনেকৈ এতিয়া লেটিনৰ দ্বাৰাই। তো
তো এতিয়া অলপ ঠিকেই আছে আৰু চাওঁ বাকী গতিকে এতিয়া অলপ মনটো ভাল লাগিছে আৰু ডক্তৰক দেখুৱাই মনটো ভাল লাগিলে কাৰণ যিমান যি হ'লেও ডক্তৰক যদি এবাৰ দেখুৱাই লওঁ মনটো বহুত বেছি ভাল লাগে গতিকে সেয়ে আৰু বহুত চিন্তা হৈ যায় যেতিয়া মানে নিজৰ বেবীৰ কিবা এটা হৈ যায় গতিকে এইখিনি সময়ত বিশেষকৈ মানে ল'ৰা ছোৱালীৰ বহুত বেছি বেমাৰ হয় আৰু একদম দলতো মানে বহুত বেছি ভাল বাচ্ছাৰ কাৰণে গতিকে এইটো আমাৰ কুকুলি কুকু গাটো ভাল পাইছে দাদাৰ লগত খেলি আছে এতিয়া এয়া আজিহে খেলিব ধৰিছে মানে মনটো ভাল তাৰ বাবু পৰিবা হা অঁ কি ধুনু তুমি ভাল পালা না কুকু কুকুজান ভাল পালা আজিহে মানে অলপ খেলিব ধৰিছে হাঁহি ফূৰ্তি কৰিব ধৰিছে ভাল পোৱাৰ পৰা গতিকে এয়া চাওক আমাৰ কুকি ধুনীয়াকৈ খেলি আছে দাদাৰ লগত কি কি ক'লা তুমি ধুনু আৰে এই কুকি আমাৰ উঠিছে উঠিব পৰা হ'ল খেলিব পৰা হ'ল বাহ বাহ ধুনু পুষ্পা চিনটো কৰাচোন তুমি অ' বাহ পুষ্পা চিনটো কৰা তুমি পুষ্পা আমাৰ কুকিক চাওঁ পুষ্পা চিনটো কৰি আছে আৰু